নমস্কাৰ, মই পপি। মোৰ চেনেল পপি এম ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলো নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ দেই। আৰম্ভণিতে মই এটা কথা কওঁ দেই, মানে মোৰ ভিডিঅ'বিলাকৰ পৰা আপোনালোকে জানিবলগীয়া একো নাই। মাত্ৰ মই ক'ত যাওঁ, কি কৰোঁ, মানে ডেইলি লাইফটোত সেইবিলাকে আপোনালোকক ভিডিঅ' কৰি দেখুৱাওঁ। এয়া সন্ধ্যা অলপ ওলাই আহিছোঁ, খোজকাঢ়ি আছোঁ। ঠাণ্ডা ঠাণ্ডা ভাল লাগিছে। মোৰ আগৰ চেনেলটো মানে আগৰ ফোনটো বেয়া হ'ল, সেইবাবে চেনেলটো গুচি গ'ল, মানে পাছৱৰ্ড মনত নাই জিমেইলটো ৰিকভাৰী কৰিবলৈ, সেইকাৰণে খুলিব নোৱাৰিলোঁ। এতিয়া নতুনকৈ খুলিছোঁ, আকৌ এয়া ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আগৰ দৰে সকলোৱে মৰম দিব, তেতিয়াহে বনাবলৈ মন যাব আকৌ ভিডিঅ'। ছাবস্ক্ৰাইবাৰবোৰ অহাই নাই, আগৰ পুৰণা সকলো ছাবস্ক্ৰাইবাৰ যেন মোক ছাপোৰ্ট কৰে আৰু নতুনবিলাকেও আহি যাতে মোক চেনেলটো ছাপোৰ্ট কৰে আৰু ময়ো কৰিম। মোৰ পিছত ৱালখনত যে দেখিছে মূৰ্তিৰ নিচিনাকৈ, এইবিলাক হৈছে বিভিন্ন ষ্টেটৰ কালচাৰেল ডান্স, বৰ ধুনীয়াকৈ আৰ্ট কৰি ৰাখিছে। সন্ধ্যা বাচ্চাবিলাকে ইয়াত পূৰা ফূৰ্তি কৰি খেলি থাকে। যেতিয়া মই ইয়াত খোজকাঢ়ি থাকোঁ, তেতিয়া সিহঁতক দেখি আমাৰ নিজৰ সৰু কালটোলৈ বহুত মনত পৰে। আমিও আগতে এনেকৈ খেলি আছিলোঁ। আমি কিন্তু এনেকৈ পাৰ্কত সৰুতে খেলি পোৱা নাছিলোঁ দেই। ঘৰতে খেলোঁ, লুকা ভাকু, কাবাডী, ধূলি বালি লৈ শিলগুটি, ঘৰ এইবিলাকহে খেলোঁ আগতে আমি। আৰু আপোনালোকে সৰুতে কেনেকৈ কি খেল খেলিছিলে কমেণ্ট কৰি জনাব দেই। আজি পাৰ্কখন বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। হোলী আছিলে যে, সেই হোলীৰ কাৰণে ডেক'ৰেশ্যন কৰিছিলে নি গম নাপালোঁ। এয়া দেখিছেনে, ইমান ধুনীয়া লাগিছে। আৰু যে ইয়াত খোজকাঢ়িবলৈ আহিলে মোৰ লগৰ প্ৰয়োজনেই নাই, অকলে অকলে খোজকাঢ়ি থাকোঁ, আমনিও নালাগে। ইমান ধুনীয়া এটা পৰিৱেশ, আমনিনো কিয় লাগিব ন। লগ হ'লেও ভাল লাগিব, কিন্তু লগটো নাই, হাজবেণ্ডে দৌৰিব গৈছে। এতিয়া অলপ এয়া ভিডিঅ' কৰি দিছিল। এতিয়া ওপৰলৈ উঠি আহিছোঁ আৰু ওপৰলৈ উঠি গৈ আপোনালোকক দেখুৱাম ইয়াতে কিমান ধুনীয়াকৈ টাবত ফুল ৰুই থৈছে, সজাই থৈছে, দেখিলে বহুত ধুনীয়া লাগে। এয়া ষ্টেণ্ডবিলাকত ইমান ধুনীয়াকৈ টাববিলাক শাৰী শাৰীকৈ ৰখাই থৈছে, তাতে ফুলবিলাক ৰুই ৰাখিছে। আৰু এটা কথা মন কৰিছেনে, টাববিলাক যে একে কালাৰ দি থৈছে চব, আৰু সকলোবিলাক ইয়াত পাত ফুলি আছে, বৰ ধুনীয়া লাগে। ভিডিঅ'টো আৰু দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব দেই, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।